শ্বাহৰুখ খান কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শক্তিশালী নে শ্বাহৰুখ খান শক্তিশালী? বহুতো কণ্ট্ৰভাৰ্চি চলি আছে ছ'চিয়েল মিডিয়াত, গতিকে জানিব এই ভিডিঅ'টোত। হেল্ল' গাইজ, কি খবৰ? নতুন এটা ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। আৰু আজিৰ ভিডিঅ'টো পটককৈ সৰু ভিডিঅ' হ'ব, পটকৈ চাব আৰু পটকৈ শ্বেয়াৰ কৰি দিব। আজি আমি কথা পাতিম পাঠান। হয়, ভাৰতত আটাইতকৈ বেছি শব্দটো যোনটো ওলাইছে সেইটো হৈছে পাঠান। পাঠান শ্বাহৰুখ খান, বহুতো কণ্ট্ৰভাৰ্চি চলি আছে আৰু সেই বিষয়ত আজি কথা পাতিম। গতিকে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ দিলে যে শ্বাহৰুখ খান কোন, আৰু লগতে তেওঁ কৈছে যে তেওঁলৈ ফোন কৰিছে বুলি। বহুতো কণ্ট্ৰভাৰ্চি চলি আছে। আৰু যদি মই ক'বলৈ যাওঁ, আই এম দ্য বিগেষ্ট ফেন অফ শ্বাহৰুখ খান। তেওঁ চিনেমা আহি আছে, বহুত বেছি এক্সাইটমেণ্ট হৈছোঁ। আৰু ফেভাৰিট এক্টৰ বুলি ক'ব গ'লে তেওঁৰ নামে আহে, মানে মনলৈ তেওঁৰ নামেই আহে। আৰু এটা আপোনালোকক সুখৰ খবৰ দি দিওঁ যে বৰ্তমান এডভান্স টিকেট 20 কোটি টকা, প্ৰথম দিনাখন 20 কোটি টকা এডভান্স টিকেট বুকিং হৈ গৈছে। গতিকে বলিউডৰ বাবে এটা সুখৰ খবৰ। আৰু আহি আছে পাঠান চাম, পূৰা এক্সাইটমেণ্ট, পূৰা আৰু মানে পুৰা চাবলৈ ৰখি আছোঁ পাঠান। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈ দিলে শ্বাহৰুখ খান কোন, গতিকে শ্বাহৰুখ খানক সকলোৱে চিনি পায়, ল'ৰাৰ পৰা বুঢ়ালৈকে। গতিকে আপোনালোকক শ্বাহৰুখ খান কোন তেওঁৰ কথা কৈতো শেষ কৰিব নোৱাৰো। গতিকে তেওঁ এনে কেইটামান আপোনালোকক পইণ্ট কৈ দিছোঁ, চাওক। শ্বাহৰুখ খানক সকলোৱে চিনি পায়, সৰু ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে চিনি পায়। তথাপি আজি কম শ্বাহৰুখ খান কোন, মানে কৈতো শেষ কৰিব নোৱাৰোঁ, তথাপি কেইটামান পইণ্ট কম তেওঁৰ ওপৰত। গতিকে প্ৰথমটো হৈছে যে শ্বাহৰুখ খানে চুনামিৰ সময়ত ভাৰত চৰকাৰক 2.5 মিলিয়ন ইণ্ডিয়ান ৰুপিজ দান কৰিছিল। আৰু শ্বাহৰুখ খানে 2009 চনত 5খন আৰু 2012 চনত 12খন গাঁৱৰ দায়িত্ব লৈছিল। লগতে শ্বাহৰুখ খান একমাত্ৰ ভাৰতীয় অভিনেতা যিয়ে বিশ্বৰ প্ৰথম 5গৰাকী ধনী অভিনেতাৰ মাজত এজন, মানে ভাৰতৰ যিমান ধনী অভিনেতা তাৰ ভিতৰত 5জনৰ ভিতৰত তেওঁ এজন। লগতে শ্বাহৰুখ খান একমাত্ৰ ভাৰতীয় যাক USA য়েল ইউনিভাৰ্চিটিত আমন্ত্ৰণ কৰিছিল। তাৰপিছত আৰু যদি ক'বলৈ যাওঁ, কৈ শেষ নহ'ব, বহুত আছে। তাৰপিছত আপোনালোকক আৰুতো আপোনালোকে গম পায় যে শ্বাহৰুখ খানৰ IPL টীম KKR। আৰু কৈ গৈছোঁ আপোনালোকক শ্বাহৰুখ খানে 1997 চনত ভাৰত চৰকাৰৰ বেষ্ট ইণ্ডিয়ান চিটিজেন এৱাৰ্ডটো লাভ কৰিছিল। লগতে আৰু শ্বাহৰুখ খান প্ৰথম ভাৰতীয় অভিনেতা যাক হাৱাৰ্ড ইউনিভাৰ্চিটিত ছাত্ৰ ছাত্ৰীৰ সন্মুখত লেকচাৰ দিয়াৰ বাবে আমন্ত্ৰণ কৰা হয়। আৰু লাষ্ট এটা ক'বলৈ চেষ্টা কৰিম, শ্বাহৰুখ খান 2005 চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছে। আৰু আপোনালোকে সুধিব পাৰে যে তই শ্বাহৰুখ খানক কেলৈ ভাল পাৱ? কাৰণটো কৈছোঁ ৰ'ব। মানে কাৰণ নাই, আপুনি গাৰ্লফ্ৰেণ্ডক ভাল পায়, আপুনি বয়ফ্ৰেণ্ডক ভাল পায়, মই তেনেকৈ ভাল পাওঁ আৰু মানে এইটো কাৰণ নাই আৰু। গতিকে ৰৈ আছোঁ পাঠান চাবলৈ, আৰু বহুত বেছি ভাল, মানে এক্সাইটমেণ্ট হৈ আছোঁ। আৰু মানে 4 বছৰ পিছত মানে বলিউডত কিং আহি আছে, কিঙৰ চিনেমা চাবলৈ বহুত বেছি এক্সাইটমেণ্ট হৈ আছোঁ। গতিকে আজি ভিডিঅ'টো বনালোঁ কাৰণ ইম'শ্যন হয়, শ্বাহৰুখ খান হৈছে ইম'শ্যন। গতিকে আজি ভিডিঅ'টো বনালোঁ। গতিকে ভিডিঅ'টো আন 10জনলৈ ঠেলি দিয়ক, আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, ছাবস্ক্ৰাইব কৰি যাব, আৰু কাষত থকা ঘণ্টা বটনটো লাহেকৈ দবাই দিব। নতুন এটা ভিডিঅ' সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই, টাটা। জীৱনটো সুখৰ হওক, হাঁহি থাকক।